মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অনলাইন পাঠদানলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোক কুশলে আছা নিশ্চয়। চোৱাচোন, আমি কোনো ক'তো ওলাব নোৱাৰা হৈছোঁ। তোমালোক বিদ্যালয়লৈ আহিব পৰা নাই। আমিও তোমালোকক প্ৰত্যক্ষভাৱে পঢ়াব পৰা নাই। তাৰ বিকল্প হিচাপে আমাৰ পাঠদান তোমালোকক অনলাইনৰ যোগেদি শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ। তোমালোক উপকৃত হ'বা বুলি আমাৰ দৃঢ় বিশ্বাস। আমাৰ সৌভাগ্য যে ইণ্টাৰনেটৰ যোগেদিয়ে তোমালোকৰ সময় অপচয় নোহোৱাকৈ পাঠদান চলাই যোৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালদৰে মনোযোগ দি পঢ়া-শুনা কৰিবা। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী হিচাপে তোমালোকে আগৰ তুলনাতকৈ বহুগুণে পঢ়িব লাগিব। তেহে ভাল ফলাফল আশা কৰিব পাৰিবা। সুন্দৰ ফলাফলে তোমালোকৰ ভৱিষ্যত জীৱন সুন্দৰ হোৱাত সহায় কৰিব। আজিৰ যুগ বিজ্ঞানৰ যুগ। আজিৰ যুগ ইণ্টাৰনেটৰ যুগ। এই ইণ্টাৰনেটৰ বাবেই আজিৰ এই সময়ছোৱাতো আমি তোমালোকৰ সৈতে সম্পৰ্কিত হৈ আছোঁ। আজি তোমালোকক এনে এটি পাঠ আলোচনা কৰিম, যিটো বৰ্তমান সময়ত অতিকে প্ৰয়োজন। তোমালোকৰ পাঠ্যপুথিত থকা তেনে এটি পাঠ হৈছে ডক্টৰ প্ৰণয় দত্তৰ ইণ্টাৰনেটৰ তিতা মিঠা। পাঠটি আলোচনা কৰাৰ আগতে আমি লেখিকাগৰাকীৰ বিষয়ে কিছু কথা জানি লওঁ আহা। লেখকৰ চমু পৰিচয়। ডক্টৰ প্ৰণয় দত্ত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকন'লজি বিভাগৰ অধ্যাপিকা। তেখেতে 1970 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল। 1973 চনত পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ তৃতীয় হৈ BSc আৰু 1975 চনত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি MSc ডিগ্ৰী লাভ কৰে কটন কলেজৰ পৰা। 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰে। 1987 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰফেচাৰ কিশোৰীমোহন পাঠকৰ অধীনত মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰে। ডক্টৰ প্ৰণয় দত্তই 2002 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন টেকন'লজি বিভাগত মুৰব্বী অধ্যাপিকা হিচাপে যোগদান কৰি 2013 চনলৈ সেই পদতে কাৰ্যনিৰ্বাহ কৰে। তেখেতৰ বহুসংখ্যক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আলোচনীত প্ৰকাশ পাইছে। তেখেতে কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, জাপান, ৰাছিয়া আৰু চীন দেশত অনুষ্ঠিত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছে। বাৰু ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি পাঠৰ মূল বিষয়লৈ আগবাঢ়ো। তোমালোকে ইণ্টাৰনেটৰ তিতা মিঠা পাঠটো ভালদৰে পঢ়িবা। ইয়াত লেখিকাই ভাল আৰু বেয়া দুটা দিশ সমান্তৰালভাৱে বৰ্ণনা কৰিছে। এটা সুন্দৰ ঘৰুৱা বাস্তৱ কাহিনীৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। এই পাঠটোৰ জৰিয়তে লেখিকাগৰাকীয়ে ছাত্ৰ সমাজক সচেতন কৰাৰ প্ৰয়াস কৰিছে। বাৰু ইণ্টাৰনেটনো কি? প্ৰথমে আমি জানি লওঁ। ইণ্টাৰকানেকশ্যন অৱ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা, অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰে এক নেটৱৰ্ক।
সহজভাৱে বুজিবলৈ হ'লে এখন নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট। সমগ্ৰ পৃথিৱীৰ অসংখ্য নেটৱৰ্কৰ লগত পাৰস্পৰিকভাৱে সংযুক্ত কৰিলেহে ইণ্টাৰনেট তৈয়াৰী হয়। এই ব্যৱস্থাৰ দ্বাৰা আমি যি তথ্য ভাণ্ডাৰ সংগ্ৰহ কৰিব পাৰোঁ তাৰ ব্যাপ্তি অত্যন্ত বিশাল। এই সংযোগ ব্যৱস্থাৰ দ্বাৰা আমি প্ৰত্যেকৰ লগত যুক্ত হৈ নানা প্ৰকাৰৰ আদান প্ৰদান আৰু খবৰ বাতৰি সংগ্ৰহ কৰিব পাৰোঁ অত্যন্ত দ্ৰুততাৰে। কোনো বিষয় সম্পৰ্কে বিশদ খবৰ আৰু তথ্য পাতি লাগিলে বিষয়টো ইণ্টাৰনেটত উল্লেখ কৰিলেই অজস্ৰ খবৰ আৰু তথ্য পাতি নেটত পোৱা যাব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰত্যেকেই কম্পিউটাৰৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিছা, কিয়নো প্ৰতিটো শ্ৰেণীতে কম্পিউটাৰ বিষয়টো সন্নিৱিষ্ট কৰা হৈছে। এই পাঠটিৰ এটি মূল চৰিত্ৰ হৈছে কুঁৱলী। নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছে কুঁৱলী। দেউতাকে সেইবাবে তাইক এটা কম্পিউটাৰ উপহাৰ দিব। তাই আনন্দত আত্মহাৰা হ'ল। দেউতাকে মাকক কোৱা তাই শুনিলে যে কম্পিউটাৰটোত ইণ্টাৰনেট সংযোগ কৰি দিব, কিয়নো তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, তাইৰ জ্ঞান যাতে আৰু বৃদ্ধি হয়। তোমালোকৰ দৰে কুঁৱলীৰো কম্পিউটাৰ সম্বন্ধে কিছু ব্যৱহাৰিক জ্ঞান আছে, স্কুলতো ব্যৱহাৰ কৰিছে, কিন্তু ইণ্টাৰনেট সম্বন্ধে তাইৰ জ্ঞান একেবাৰে সীমিত। তাই মাত্ৰ জানে যে ইণ্টাৰ কানেকশ্যন অৱ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। মই তোমালোকক প্ৰথমেই ইণ্টাৰনেটৰ বিষয়ে কিছু কথা জনাইছোঁ। কুঁৱলীয়ে ইণ্টাৰনেট সম্বন্ধে সম্যকভাৱে পঢ়া শুনা কৰি ইয়াৰ ব্যৱহাৰ কৰাৰ নিয়ম আৰু কৌশলবোৰ শিকি ল'লে। কম্পিউটাৰটো পোৱাৰ পাছত তাইৰ মন থৌকিবাথৌ হ'ল। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ তাই গুগলত সন্ধান কৰিলে আৰু লগে লগে উত্তৰ আহিল ৱৰ্ল্ড ৱাইড ৱেব। এই ৱৰ্ল্ড ৱাইড ৱেবৰ বিষয়ে বিতংভাৱে তাই জানিব পাৰিলে। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ আদিৰ বিষয়েও তাই পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিলে। পাঠৰ প্ৰথম আৰু দ্বিতীয় স্তৱকৰ পৰা আমি কেইটামান প্ৰশ্ন উলিয়াই আনিছোঁ, তোমালোকে মন কৰিবা। প্ৰথম প্ৰশ্ন, ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ লেখক কোন? উত্তৰ, ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ লেখক হ'ল ডক্টৰ প্ৰণয়ী দত্ত। দ্বিতীয় প্ৰশ্ন, ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ নাম কি বা মুখ্য চৰিত্ৰটোৰ নাম কি? উত্তৰ, ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ নাম হ'ল কুঁৱলী। নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কোনে প্ৰথম হৈ উত্তীৰ্ণ হৈছিল? নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কুঁৱলীয়ে প্ৰথম হৈ উত্তীৰ্ণ হৈছিল। দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? কুঁৱলী নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় তাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।
কিহৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে? ইণ্টাৰকানেকশ্যন অৱ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়? ইণ্টাৰনেটক চমুকৈ নেট বুলি কোৱা হয়। ইণ্টাৰনেট কি? মই তোমালোকক পাঠটোৰ আৰম্ভণিতে ইণ্টাৰনেটৰ বিষয়ে কৈছোঁ। তোমালোকে তাৰ পৰাই ইণ্টাৰনেটৰ বিষয়ে জানি ল'বা। www বা ৱেব কি? উত্তৰ, পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাথীৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। এই ৱেব বৰ্তমান অতি জনপ্ৰিয়। বিশ্বব্যাপী থকা এখন জাল সদৃশ্য ক্ৰিয়া কৰাৰ এটা ধাৰণাই হ'ল ৱৰ্ল্ড ৱাইড ৱেব। মকৰা জালৰ দৰে থকা এই কৃত্ৰিম পৃথিৱীখনত সোমাই আমি আমাৰ প্ৰয়োজন অনুসৰি বিস্তৃত তথ্যপাতি সংগ্ৰহ কৰা, কথাছবি উপভোগ কৰা, গান বজাব আৰু শুনিব পৰা কামবোৰ কৰিব পাৰোঁ। www তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে। ৱৰ্ল্ড ৱাইড ৱেবৰ ধাৰণাটোৰ বীজ কেতিয়া অংকুৰিত হৈছিল? 1889 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্ন ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অৱ নিউক্লিয়াৰ ৰিচাৰ্চ চমুকৈ চাৰ্নত ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল, পাঠৰ পৰৱৰ্তী অংশৰ সৈতে আমি পুনৰ লগ পাম। ধন্যবাদ।